আজি তিতাবৰৰ পৰা এম প্ৰডাকশ্যনে এটি গীত মুকলি কৰে আৰু সেই মুকলি কৰা দিনটো হৈছে আজি প্ৰেমৰ দিন। আৰু প্ৰেমৰ দিনতেই আজি মুকলি কৰে তিতাবৰৰ গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যালয়ত। তাত লগত উপস্থিত থাকে পৰমেন্দ্ৰ দেৱনাথ ডাঙৰীয়া আৰু লগত বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থকা দেখিবলৈ পোৱা যায়। এম প্ৰডাকশ্যনে মুকলি কৰা গীতটিৰ নাম হ'ল অভিমানী পিয়া। গীতটিৰ পৰিচালক সুৰ কথা প্ৰাঞ্জলজ্যোতি শইকীয়া। পেছাত তেওঁ এজন 108 এম্বুলেন্সৰ কৰ্মচাৰী। কণ্ঠদান কৰে কৌস্তভ চেতিয়া। মিউজিক যতীন ডেকা, তাবলা ৰমেন দুৱৰা, বাঁহী চন্দন শইকীয়া, ৰেকৰ্ডিষ্ট ভুৱন কছাৰী আৰু সমীৰ শইকীয়া। সেই গীতটি শুভ আৰম্ভ কৰে পৰমেন্দ্ৰ দেৱনাথে। Your